সেই বন্ধুসকল আকৌ এবাৰ আহি গ'লোঁ আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ দেখাম বটা চৰাই, জম্বু বটা চৰাই। আহক বন্ধুসকল দেখাম। এই চাওক বন্ধুসকল, এইবোৰ হ'ল জম্বু কইল বাট বুলি কয়। এইবোৰৰ ওজন আপোনাৰ হয় 280 গ্ৰাম প্লাছ ওজন হ'ব বা 300 গ্ৰাম প্লাছ এনেকুৱা ওজন হ'ব। জম্বু হয়তো এইচব কণী পাৰি দিছে, এইচব কণী কৰি খাব পাৰিছে, আপোনালোক কৰি পাৰি দিছে। আৰু যদি আপোনাৰ জম্বু কইল বাট লাগে আপোনালোক কণ্টেক্ট কৰিব। এই চাওক এইবোৰ মতা হয় আৰু এইবোৰ মাইকী হয়। আপোনাৰ এইটো আপোনাৰ জম্বু হয়, জাপানিজ নহয়, জম্বু মাল হয়তো। এইটো আপোনাৰ এটা আপোনাৰ 280 গ্ৰাম বা 300 গ্ৰাম এনেকুৱা ওজন হয়। কোনোবাই যদি আপোনাৰ মাংসৰ কাৰণে পুহিব খোজে তেতিয়া জম্বুটো আপোনাৰ পুহিব ফাৰ্ম মানে খুলিব পাৰিব। আৰু কোনোবাই যদি আপোনাৰ কণীৰ কাৰণে কৰে আপোনাৰ জাপানিজ কণী কৰি কৰিব পাৰিব। আৰু ইয়াৰ কণী আপোনাৰ অকণ ডাঙৰ ডাঙৰ হয়। এই চাব পাৰিছে কণী চাইজ, এইচব কণী চাইজ চাব পাৰিছে, ডাঙৰ ডাঙৰ হয় কণীটো। আৰু এইচব চাব পাৰিছে। আৰু জাপানিজৰ কণীটো অকণ সৰু সৰু হয়। জাপানিজ নাই, অকল জম্বু আছে। কাৰোবাৰ লগত আপোনাৰ জম্বুক কইল বাট লাগে আমাক কণ্টেক্ট কৰিব। আমাৰ এড্ৰেছ হ'ল আপোনাৰ ৰঙিয়া। চাব কৰিছে আপোনালোকে, চব কণী চাওক কৰি পাৰি দিছে। বগাও আছে দে। জম্বুৰ মানে আপোনাৰ অকল কলা নহয়, বগাও হয় জম্বুৰ। আৰু জাপানিজ অকণমান চব কলা হয়। এইটো জম্বুৰ বগাও আছে, চব বগা মাল। এইটো পিয়ৰ জম্বু হয়, অৰিজিনেল জম্বু হয়। এইটো পূৰা ওজন আপোনাৰ 280 গ্ৰাম 300 গ্ৰাম এনেকুৱা হ'ব, 300 প্লাছ ওজন হ'ব। এইটো কাৰোবাৰ আপোনাৰ জম্বু লাগে কণ্টেক্ট কৰিব। জাপানিজ লাগিলেও পাই যাব। জাপানিজ বৰ্তমান ইয়াত নাই, সেইটো অন্য এটা ফাৰ্মত আছে। সেইটো অকল জম্বু আছে। এইচব চাব পাৰিছে। বৰ্তমান আপোনাৰ এই কইলবোৰৰ চাহিদাখন বহুত বাঢ়িছে মাৰ্কেটত। মানুহে আপোনাৰ মাংস কয়, ইয়াৰ কণী কয়, তামান পচন্দ কৰে মানুহে। কোনোবাই যদি ফাৰ্ম খুলিব খোজে 200 পিচ বা 300 পিচ বা 100 পিচ কৰি ফাৰ্ম খুলিব পাৰিব। আৰু কাৰোবাৰ কণী লাগে, মেচিন কণী, এইচব কণী ইয়াতে কণী আছে। এইবোৰ জম্বুৰ কণী হয়। কণী কিনিব পাৰিব, লগতে মিচিং দোকান আছে, মিচিঙত বহাব পাৰিব কণী। এইবোৰৰ বয়স আজি আপোনাৰ হ'ল এইটো চাব পাৰিছে। এইটো মাথাত থকা কলা কলা ফুট আছে। এইটো জম্বু হয়। এইটো জম্বু মালৰ বেছিভাগ আপোনাৰ হোৱাইট বেছি গ'ল জম্বু মালৰ। এইচব পূৰা মাতি আছে এনে মাতটো বহুত ধুনীয়া শুনাত। কোনোবাই যদি আপোনাৰ ফাৰ্ম খুলিব খোজে একদম কম খৰচত ফাৰ্ম খুলিব পাৰিব। মাহত আপোনাৰ 20,000 পৰা 30,000 টকা ইনকাম কৰিব পাৰিব ফাৰ্ম খুলি পেলাই। বৰ্তমান এইটো আপোনাৰ চাহিদা কিয় হৈছে আপোনাৰ, এইটো আপোনাৰ মাংসটো বহুত ভাল, চুগাৰৰ কাৰণত ভাল, আপোনাৰ হাড়ৰ প্ৰব্লেমৰ কাৰণে ভাল, আৰু কণীৰ কাৰণে ভাল আপোনাৰ এইটো। আৰু ইয়াৰ আপোনাৰ কোনো মেডিচিন দিব নালাগে। এইটো এটা ভাল আপোনাৰ, যেনে লোকেল চৰাই কেনেকুৱা আপোনাৰ মেডিচিন দিব লাগে, ভেকচিন দিব লাগে, এইটো আপোনাৰ একো দিব নালাগে। এইটো এটা ভাল। চব এটা কেইটামান পোৱালি আছে। এইটো বেলেগ পোৱালি হয়তো ইউৰোপিয়ান বুলি কয়, মানে বেছি নাই, 5টামান পোৱালি আছে ইউৰোপিয়ানৰ। এইটো আপোনাৰ ইউৰোপিয়ানৰ পোৱালি আপোনাৰ ধৰক না আধা কেজি প্লাছ ওজন হয়। এইটো ইউৰোপিয়ানতে লাগিলে পাই যাব। বৰ্তমান ইউৰোপিয়ানটো নহ'ব, কেইদিন দেৰি হ'ব। জাপানিজ বা আপোনাৰ জম্বু লাগিলে পাই যাব। কোনোবাই যে মাংসৰ কাৰণে পুহিব খোজে আপোনাৰ জম্বুটো বেষ্ট। কাৰণ আপোনাৰ 25 দিনত আপোনাৰ এইটো বেচিব পাৰিব। 25 দিন পালে বেচিব পাৰিব আপুনি। কণীবিলাক তুলি আছে বৰ্তমান।
এইসব বন্ধুসকল ইমান কণী পাৰিছে। কণী বেছি পাৰা না চব দিনা মানে ফুল প্ৰডাকশ্যন অহা নাই না বয়স বেছি নোহোৱা নাই একদম এইসব কণী কারণ হেচিং কণী লাগে হেচিং কণী পাই যাব। বন্ধুসকল কাৰোবাৰ আপোনাৰ কোনোবাই যদি আপোনাৰ বতা চৰাই ফাৰ্ম খুলিব খোজে জম্বু কইল বাটটো আমাৰ পৰা নিব পাৰিব। আৰু কোনোবা জাপানিজ লাগে জাপানিজো পাই যাব। আমাৰ এড্ৰেছটো আপোনাৰ ৰঙিয়া, আমাৰ স্ক্ৰীনত নম্বৰখন দি দিম, কাৰোবাৰ লাগিলে কণ্টেক্ট কৰিব। তেন্তে আজিৰ কাৰণে ভিডিঅ' সমাপ্ত কৰিলোঁ।